ফ্ৰেণ্ডছ নমস্কাৰ কাইলৈ সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। ফ্ৰেণ্ডছ আজি ছানডে, গতিকে ছানডে গধূলি অলপ স্পেচিয়েল হ'লে খোৱাটো ভাল লাগে। তো আজি মই সেইকাৰণে মাংস আনিব দিছোঁ, মাংস অলপ বনাম। কিন্তু মাংস বনাম মই ৰজিনাৰ লগত। আমাৰ এটা ৰজিনা গছ আছে, ৰজিনা গছডালত বহুতেই ৰজিনা লাগিছে। তেতিয়াহ'লে ব'লকচোন মই আমাৰ ৰজিনা গছডালকো আপোনালোকক দেখুৱাওঁ। মই দুটামান ছিঙি লৈ আহোঁ তাৰ পৰা ৰজিনা। এইডাল হয় আমাৰ ৰজিনা গছডালত দেখিছে গোটেই ৰজিনাৰে ভৰ্তি হৈ গৈছে, খাই যেন আমি শেষ কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ ৰজিনা লাগিছে। দেখিবলৈ খুবেই ভাল ভাল লাগে দূৰৰ পৰা চালে। আমাৰ ইমান নাইয়ে। মই বনাবৰ কাৰণে কেইডালমান ছিঙি আনিলোঁ এতিয়া ৰজিনা। এতিয়া মই মাংস আৰু ৰজিনা বনোৱাৰ কাৰণে যোগাৰ কৰি লৈছোঁ। ৰজিনা কাটি লৈছোঁ মই, আলু লৈছোঁ মই দুটা, আৰু মাংসখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ আধা ঘণ্টাৰ আগতে। 250 গ্ৰাম মাংস লৈছোঁ মই, আৰু ইয়াতে জলকীয়া কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু গোটা মছলা লৈছোঁ অলপ, জিৰা, ধনিয়া আৰু ডালচেনি লৈছোঁ 3 পিচমান, আকৌ লং লৈছোঁ, আৰু মই কেইটামান জালুক লৈছোঁ, আৰু ইয়াত আদা নহৰু পেষ্ট। ৰজিনা আৰু মাংসৰ চব্জিটো এতিয়া মই চৰুত তেল লৈ লৈছোঁ, আৰু এতিয়া প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰা হ'ল। এতিয়া মই তেলত জিৰা দিছোঁ প্ৰথমে, তাৰপিছত মই ধনিয়া দিছোঁ, গোটা ধনিয়া, গোটা জিৰা, তাৰপিছত মই তাতে যিটো গোটাকৈ ৰাখিছিলোঁ ডালচেনি দিছোঁ। তাৰপিছতে মই ক'লা জালুক দি থোৱা আছিলে, গণমৰিচ আৰু লং, সেই গণমৰিচ আৰু লঙো দি দিছোঁ একেলগে। এতিয়া এইখিনি মই গোটা মছলাখিনি অলপ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে পিঁয়াজ এড কৰিম। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি একেলগে এড কৰি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ মই ভাজি লৈছোঁ। এতিয়া এই পিঁয়াজখিনি অলপ ৰঙচুৱা যেতিয়া হ'ল, তাৰপিছত মই তাতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। সেই আদা নহৰু পেষ্ট মই দিছোঁ এতিয়া। এতিয়া মই ইয়াতে জিৰা গুড়ি দিছোঁ অলপ, আৰু ধনিয়া দিছোঁ, ধনিয়া পাউডাৰ, এয়া দিছোঁ মই মিট মছলা, মই গেছ অলপ কমাই দিছোঁ গেছৰ হেৰিটো। মই এতিয়া আৰু এয়া মই জলকীয়াৰ গুড়ি এড কৰিছোঁ।
এতিয়া এইখিনি অলপ কাপোৰ দিব ওলাইছে চৰুত, গতিকে এতিয়া মই মাংসখিনি ইয়াতে এড কৰিম। মাংসখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ আধা ঘণ্টাৰ আগতে, গতিকে মেৰিনেট কৰা মাংসখিনি মই এতিয়া দি দিছোঁ। মই এতিয়া ইয়াতে হালধি দিছোঁ আৰু মই নিমখ দিছোঁ। নিমখটো আৰু সোৱাদ অনুযায়ী দিয়া যায়, গতিকে আপোনালোকে কেনেকৈ যদি বনাইছে এনেকৈ দিব সোৱাদ অনুযায়ী। গতিকে মই এনেকৈ মাংসখিনি এতিয়া ভাজি ল'লোঁ। মাংসখিনি ভাজি লৈছোঁ আৰু এতিয়া মাংসখিনি মছলাৰ লগত যেতিয়া অলপ ভালকৈ মিক্স হৈ যায় আৰু মছলাখিনি যেতিয়া সোমাই যায় মাংসৰ ভিতৰত, কাৰণে এইখিনি অলপমান ল' ফ্লেমত মই এতিয়া এইখিনি অলপ সময় ভাজি লওঁ। মই এতিয়া অলপ সময় ঢাকনি লগাই দিছিলোঁ। ঢাকনি লগাই উঠি এতিয়া আৰু অলপ চালোঁ। মই চাই পেলাই অলপ লৰাই দেখিছোঁ যে ইয়াতে অলপমান হেৰি হৈছে, অলপমান লাগি ধৰিব ওলাইছে। মই এতিয়া ইয়াতে ৰজনাখিনি মই এতিয়া এড কৰি দিম ইয়াতে। ৰজনা একচুৱেলি অলপ মোটা হয়, ৰজনাটো অলপ শকত হয়। তেনেকৈ ছজনাটো দিলে অলপ ক্ষীণ যেন লাগে আৰু বেছি মাংস নাথাকে। তো ৰজনা অলপ খাই ভাল লাগে, কাৰণ ৰজনা দিলে অলপ শকত হয়, গতিকে খায়ো টেষ্ট লাগে আৰু এনেকৈ মাংসৰ লগত বনালে মাংসৰ টেষ্টটো আহি যায়, গতিকে খুবেই ভাল লাগে খাই। গতিকে আজি মই বনাইছোঁ, আপোনালোককো দেখুৱাইছোঁ ৰজনা কেনেকৈ মই বনাওঁ। গতিকে কেতিয়াবা যদি পাৰে আপোনালোকে নিশ্চয় বনাবলৈ চেষ্টা কৰিব, যদি পাৰে আৰু। গতিকে মই আকৌ এতিয়া ঢাকনি লগাই দিছোঁ। এতিয়া অলপ সময় ঢাকনি লগাই মই আকৌ এবাৰ চালোঁ ঢাকনিখন উঠাই। অলপ সময় কাৰণে ঢাকনি মই লগাই আকৌ পুনৰ চালোঁ ঢাকনিখন ওলাই। এতিয়া এই চব্জিখিনি তলত অলপ লাগিব ধৰিছে, মই সেইকাৰণে লাৰি দিলোঁ। এতিয়া ইয়াৰ পিছত মই ইয়াতে আলুখিনি এড কৰি দিম, যিখিনি আলু মই ফ্ৰাই কৰি থৈছিলোঁ। মই ইয়াতে এতিয়া আলুখিনি এড কৰি দিম দেই। মই আলু এড কৰিছোঁ। আলুখিনি এড কৰাৰ পিছত মই আৰু অলপ সময় ঢাকনি লগাই দিছোঁ। এতিয়া ঢাকনিখন ওলাই আকৌ এবাৰ মই চালোঁ। এইবাৰ যেতিয়া মই লৰাই চাওঁতে অলপ হাতত খুজিছোঁ। মই এতিয়া ইয়াতে গৰম পানী এড কৰি দিম। মই গৰম পানী কৰি ৰাখিছোঁ, গতিকে মই এতিয়া গৰম পানীটো এড কৰিম। এতিয়া গৰম পানী দিম। গৰম পানী দিছোঁ। গৰম পানী দি পেলাই মই আকৌ ঢাকনি লগাই দিছোঁ। পানী দিয়াৰ পিছত মই আকৌ 10 মিনিটমানৰ পিছত চালোঁ মই।
10 মিনিটমানৰ পিছত চাই পেলাই ছজনা এটা দেখিছোঁ মই অলপমান হেৰি কৰি প্ৰেছ কৰি পেলাই চালোঁ, গতিকে ছজনা ধুনীয়াকৈ সিজি গৈছে। আৰু যিবিলাক মই আলু দিছিলোঁ, আলু মই চালোঁ, মই আলু চাওঁতে আলু ধুনীয়াকৈ সিজি গ'ল। গৰম মছলা মই আগতে দিয়া নাছিলোঁ, গতিকে মই এতিয়া অলপ গৰম মছলা এড কৰি দিছোঁ। গৰম মছলা এড কৰি পেলাই মই আৰু অলপ মই ঢাকনি মাৰি দিম। ঢাকনি মৰাৰ পিছত 2-3 মিনিটমান উতলাৰ পিছত মই আকৌ এবাৰ ঢাকনিখন ওলাই চালোঁ। এতিয়া মোৰ ৰজনা আৰু মাংসৰ চব্জি অলৰেডি হৈ গৈছে। গতিকে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। মই অলপ গ্ৰেভি ৰাখিছোঁ, কাৰণ মোৰ মায়ে গ্ৰেভি ভাল পায়, মাংস খালে অলপ গ্ৰেভি হ'লে ভাল পায়। গতিকে অলপমান থৈ দিছোঁ, জোল অলপ ৰাখি দিছোঁ। তাৰপিছত মই গেছৰ ফ্লেম এতিয়া অফ কৰি দিম। তো মোৰ ৰজনা চব্জিটো হৈ গ'ল অলৰেডি। আপোনালোকে মোৰ ৰজনা চব্জিটো কেনেকৈ পালে চাই জনাবচোন। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।